ৰাজ্যত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। দুগৰাকীকৈ আক্ৰান্ত হৈছে এই ৰোগত। গহপুৰ টকৰবাৰী গানুগাঁৱত 17 বছৰীয়া কিশোৰ আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত। আনহাতে কলাবাৰী খকুৱা গাঁৱৰ 7 বছৰীয়া শিশু আক্ৰান্ত হৈছে ডেংগু ৰোগত। ইতিমধ্যে দুয়োগৰাকীক তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন কৰা হৈছে। ইয়াৰ লগে লগে এতিয়া অধিক তৎপৰ হৈ পৰিছে গহপুৰৰ মেলেৰিয়া বিভাগ। বেমাৰ বিয়পাৰ অঞ্চলসমূহত ফগিঙৰ ব্যৱস্থা কৰিছে। সমান্তৰালকৈ আঁঠুৱা ঔষধীকৰণ কৰিছে। ঠায়ে ঠায়ে ৰাইজৰ মাজত সজাগতা সভা পাতিছে। ৰাইজক মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা তৰি শুবলৈ আহ্বান জনাইছে মেলেৰিয়া বিভাগে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এই জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱে আতংকৰ সৃষ্টি কৰিছে। ৰাইজক অধিক সজাগ সচেতন হ'বলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। বৰ্তমান আমাৰ দুগৰাকী আক্ৰান্ত হৈছে। এগৰাকী হৈছে জাপানীজ এনকেফেলাইটিছত আৰু এগৰাকী হৈছে ডেংগু। দুগৰাকী ৰোগ আমি আক্ৰান্ত হৈছে। গতিকে দুয়োগৰাকী অলৰেডি TMCHত আছে, তেজপুৰ মেডিকেল কলেজত আছে। অঞ্চলবিলাকত আমি এৱাৰনেছ মিটিং পাতিছোঁ, ৰাইজক সজাগ কৰিছোঁ। তাত গৈ আমি আমাৰ কৰ্মীয়ে গৈ পেলাই তাত BS কালেকশ্যন কৰিছে, তাত RDK লৈছে। জ্বৰ হোৱা মানুহবিলাকক আমি RDK লৈছোঁ, কি তাত লগে লগে ৰিজাল্টটো পায়। জ্বৰ যিবোৰ RDK কৰা কি ৰেপিড টেষ্টত লগে লগে ৰিজাল্টটো পায়। গতিকে ৰেপিড টেষ্টটো আমি কৰিছোঁ, এৱাৰনেছ মিটিং কৰিছোঁ, IT বেণ্ড কৰিছোঁ, প্লাছ IT আঁঠুৱাবিলাক ঔষধীকৰণ কৰিছোঁ। ৰাইজলৈ কি ৰাইজে আপোনাৰ সজাগ হ'ব লাগে। আচলতে সজাগ হ'ব লাগে, সচেতন হ'ব লাগে মানুহবিলাকে। নিজৰ ঘৰখন নিজেই পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু নিজৰ ঘৰখন আপোনাৰ কেনেকৈ চাফ চিকুণ কৰি ৰাখিব লাগে নিজে আমিতো অলৰেডি সজাগ এৱাৰনেছত কৈছোঁ। গতিকে সেইখিনি তেওঁলোকে যদি মানি চলে এই ৰোগটোৰ পৰা হাত সাৰি দিব।